নমস্কাৰ বন্ধু বান্ধৱীসকল আজি বতৰটো দেখিছেনে ৰাতিপুৱাৰ পৰা একদম নেৰানেপেৰা বৰষুণ আহিয়ে আছে তাকে অকমান মই বাহিৰৰ দৃশ্যটো আপোনালোকক দেখালো এনেকৈ বৰষুণ আহিয়ে আছে তাকে আজি ভাবিলো কিনো বনাও আজি মই চিকেনৰ ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিলো তাকে আপোনালোকৰ আগত দেখাবলৈ লৈছো একেবাৰে সিম্পল ৰেচিপি মই আজি ৰঙলাও আৰু চিকেন একেলগে বনাম তাৰ কাৰণে মই ৰঙলাও এক টুকুৰ কাটি লৈছো আলু দুটাও লৈছো চিকেন ইমানখিনি লৈছো আৰু পিয়াজ মই দুটা এনেকৈ মিহিমিহিকে কাটি লৈছো নিমখ জালুকৰ গুড়া চিকেন মছলা জিৰা গুড়া আৰু হালধি গুড়াও অলপ লৈছো আৰু লগতে মই তেজপাত দুখিলা পাঁচফোৰণ শুকান জলকীয়া গৰম মছলা দুটামানো লৈছো আদা নহৰু পেষ্ট অকনো লৈছো দেখিছেনে মই আজি কেনেকেনো বনাম এয়া মোৰ তেলটো গৰম হৈ আছে মই এতিয়া পাঁচফোৰণখিনি এনেকৈ দি ললো আৰু এয়া তেজপাত গৰম মছলা অকমান আৰু শুকান জলকীয়া মই দি ললো দিলৈ অলপ কেৰাহীতে এনেকৈ ভাজি ললো এয়া অকমান হোৱাৰ পিছতে মই পিয়াজখিনি দিম বেছি ভাজিব নালাগে অলপ ভজাৰ পিছতে পিয়াজখিনি এনেকৈ দি দিব পিয়াজখিনি অলপ সময় ভাজিব লাগিব খুব সুন্দৰ ৰেচিপি হয় এটো এনেকৈ পিয়াজখিনি মই এনেকৈ ভাজি ললো মোৰ পিয়াজটো এনেকৈ ৰঙচুৱা হৈ গ'ল এতিয়া মই আদা নহৰু পেষ্ট অকনো এনেকৈ দি দিলো ইয়াতে অকমান সময় মই লৰাই দিলো অকমান হোৱাকে লৰাই দিলো এতিয়া মই মছলাখিনি যে লৈছিলো একেলগে গুটেখিনি দি দিম তাৰ পিছত মই অকমান এয়া ভাজি লম পিয়াজটো মোৰ ভজা হৈ গ'ল এতিয়া মই চিকেনখিনি দি দিলো চিকেনখিনি দি লৈ মই অলপ সময় ভাজিম কালাৰটো দেখিছেনে কি ধুনিয়া হৈছে এনেকৈ অলপ সময় মই চিকেনটো ভাজি লম আৰু কেতিয়াবা এনেকৈ বেলেগ ধৰণৰে বনায়ো মানে চিকেনটো ভাল লাগে সদায় মছলা দি খোৱা যায় যেহেতুকে কেতিয়াবা অকমান এনেকৈ ৰঙলাও দি কেতিয়াবা অমিতা দি আপোনালোকে বনাই খায়নে বাৰু মই কিন্তু মাজে মাজে এনেকৈ খাই থাকো আজি মই ৰঙলাও দিয়ে বনালো ৰঙলাও দি বৰ সোৱাদ লগা হয় চিকেন ৰঙলাও আপোনালোকে বনাব কেনেকুৱানো লাগে কমেন্ট সেকশনত জনাব হৈ গৈছে মোৰ মাংসখিনি ভজা এতিয়া মই ইয়াতে আলু দি দিম আলু কি টুকুৰা দি অকমান মই লৰাই লম আৰু এতিয়া মই ইয়াতে ৰঙলাওখিনিও দি দিম ৰঙলাও একচুয়ালি খোৱাটো খুব ভাল খাব লাগে মাজে মাজে আৰু ৰঙলাওত ভিটামিন এও আছে ৰঙলাও খোৱাটো ভাল ল'ৰা ছোৱালীবিলাকক খুৱাব লাগে এতিয়া মই এনেকৈ ভাজি লৈ ঢাকনি মাৰি দিম 20 মিনিটৰ পিছতে মই চিকেনটো এনেকৈ আকৌ লৰাই দিলো এয়া দেখিছেনে 20 মিনিট ঢাকাৰ পিছত ৰঙলাওখিনি ধুনিয়াকৈ সিজি গৈছে আৰু প্ৰায় হৈয়ে গৈছে এতিয়া মই ইয়াতে পানী দি দিম অলপ পানীটো দিয়াৰ পিছতে অলপ উতলিবলৈ দিম উতলাৰ পিছতে চিকেন প্ৰায় হৈয়ে গৈছে আৰু ৰেডি হৈ গ'ল এনেকৈ অকমান উতলিবলৈ দিম উতলাৰ পিছতে এয়া দেখিছেনে কি ধুনিয়াকৈ সিজি গ'ল আৰু বস্তুটো একদম পুৰা টুপটুপিয়া হৈছে আৰু ৰেডি মোৰ চিকেন ৰঙলাও ৰেডি হৈ গ'ল এতিয়া মই এনেকৈ বাটিত দি ঢালি দিম এয়া চাওকচোন কি ধুনিয়া কালাৰ বনাই খাব আপোনালোকে আৰু কেনেকুৱানো পাইছে জনাব